নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এছ ডিজিটেক চেনেলত অন্য এক নতুন ভিডিঅ'লৈ। বন্ধুসকল, যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত আছে, এইসকল মানুহৰ বাবে নতুন আপডেট। যিসকল মানুহে EKYCৰ কাম সম্পূৰ্ণ কৰিলে, এইসকল মানুহৰ কাৰণে চৰকাৰে প্ৰকাশ কৰিলে PM কিষাণৰ এক সম্পূৰ্ণ নতুন লিষ্ট। এই লিষ্টটো আপোনালোকে আপোনালোকৰ মোবাইলত যদি চাব বিচাৰে, তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। আৰু ভিডিঅ'টো চোৱাৰ আগতে যদি চেনেলটোত নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে আপডেট পাই যায়। তেন্তে বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপুনি আপোনাৰ মোবাইলত গৈ যিকোনো ব্ৰাউজাৰ অ'পেন কৰক। অ'পেন কৰি আপুনি PM কিষাণ লিখি আপুনি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজ অ'পেন হ'ব, য'ত PM কিষাণ লিখা আছে ওপৰৰ অপশ্যনটোত আপুনি আকৌ এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি এনেকুৱাকৈ পেজ অ'পেন হৈ আহিব আপোনাৰ সন্মুখত, য'ত EKYC is mandatory for PM Kishan registered farmers. OTP based EKYC available on PM Kishan portal. এনেকুৱাকৈ এতিয়া আপুনি অলপ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰাৰ পিছত কেইবাটাও অপশ্যন দেখা পাব। এই অপশ্যনখিনি আপুনি চাওক আৰু পিংক কালাৰৰ যিটো বক্স, তাৰ ভিতৰত লিখা আছে বেনিফিচিয়াৰী ষ্টেটাছ, ব্লেক ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ, বেনিফিচিয়াৰী লিষ্ট। এই বক্সটোত আপুনি ক্লিক কৰি দিয়ক। বেনিফিচিয়াৰী লিষ্ট, ভালকৈ মনত ৰাখিব, বেনিফিচিয়াৰী লিষ্ট এই অপশ্যনটোত আপুনি এবাৰ ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ অ'পেন হৈ আহিব আৰু ইয়াত বেনিফিচিয়াৰী লিষ্ট আণ্ডাৰ PM কিষাণ। এতিয়া আপুনি ষ্টেট চিলেক্ট কৰক, তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰক, চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰক, চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ব্লক চিলেক্ট কৰক, ব্লক চিলেক্ট কৰাৰ পিছত ভিলেজ, আপোনাৰ ভিলেজৰ অপশ্যনটো ওলাব আৰু তাত আপুনি আপোনাৰ যিটো ভিলেজ হয় আপুনি চিলেক্ট কৰি দিব। বন্ধুসকল, ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব, নহ'লে আপুনি কিন্তু আপোনাৰ লিষ্টটোৰ নাম আপুনি চাবলৈ নোৱাৰিব। গতিকে আপুনি ভিডিঅ'টো মনোযোগ দি চাব। প্লেচটো চিলেক্ট কৰাৰ পিছত গেট ৰিপৰ্ট অপশ্যনটোত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ লিষ্ট অ'পেন হৈ যাব আৰু আপুনি লিষ্টটো স্ক্ৰল ডাউন কৰি আপুনি আপোনাৰ নাম EKYC কৰাৰ পিছত আছেনে নাই আপুনি চাব পাৰিব। আৰু তলত 1 2 3 4 5 6 এনেকুৱা অপশ্যন আছে। আপুনি প্ৰথম পেজত নাথাকিলে আপুনি 2 মাৰি আপুনি ছেকেণ্ড পেজ চাব পাৰে, এনেকৈ 3 মাৰি আপুনি থাৰ্ড পেজ চাব পাৰে। এনেকৈ আপুনি গোটেই লিষ্টটোত আপোনাৰ নাম ক'ত আছে আপুনি চাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত